আৰু এয়া বাৰ্থডেৰ কাৰণে খানা কি ডাঙৰ মাছ চাওক আৰু এইফালে মুৰ্গী বাচি আছে আমাৰ দীপক দাদাই আৰু এইটো হৈছে বাৰ্থডেৰ কেক এয়া দাদা কাটব আমাৰ এয়া বৰ্তমান এইটো মানে কেক আনবক্সিং কৰিম আৰু কেক কাটিম মোৰ বাৰ্থডে ডাঙৰ কেক বহুত ডাঙৰ কেক 5 টকীয়া কেক এই বন্ধুসকল আজি মোৰ বাৰ্থডে তো মই যাই আছোঁ মানে আমাৰ বিখ্যাত ডাঙৰ কেকটো কাটিব তো আমাৰ খানা চলিছে মোৰ বাৰ্থডেৰ কাৰণে এটা মানে কিবা আছে এয়া মাছ আছে এয়া আমাৰ বৌ আৰু এইটো কি ৰে বাবা ডেকেৰা খাম আজি মোৰ বাৰ্থডেৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মানে আমাৰ মামাও আছে মামাক মানে পাৰ্চনেলি ইনভাইট কৰিছোঁ পুৰা মোৰ বাৰ্থডে কেক কাটবৰ কাৰণে ভাগিনৰ তো এতিয়া বাৰ্থডে কেক কাটিম আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু বন্ধুসকল এইখন হ'ল মোৰ বিখ্যাত মানে কেক কাটা কি বুলি কয় নহয় বঠি কেক কাটা হেৰিখান লাইভত প্ৰথমবাৰৰ বাবে মই কেক কাটিম এই বঠি দি চুৰি চাকু তো আৰু মোৰ মমবাতি চমবাতি আছে বহুত যোগাৰ কৰিছোঁ প্ৰথমবাৰ বাৰ্থডেৰ কাৰণে তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰক আপোনালোকৰ কমেণ্ট বক্সত কওক যে হেপী বাৰ্থডে টু মি বন্ধুসকল এইটো মোৰ ডাঙৰ কেক বহুত ডাঙৰ কেক 5 টকীয়া কেক আৰু এইখন কাঁহী আৰু এয়া মমবাতিৰ সলনি আমি মিঠাতেলৰ চাকি লৈছোঁ তাৰ তলত আছে এইটো মূৰা আৰু মই বহিম এতে চেয়াৰত আৰু আমাৰ সদস্যবিলাক আছে এনেকুৱাকৈ বহি বাৰ্থডে কেক খাব মানে বহুত আছে এই গৰু আছে ইও মানে কেক খাব কয় তই গৰু নহয় এতিয়া গৰু আছে আৰু এইফালে এটা আছে এইফালে পোৱালিও এটা আছে ইকো কেক খুৱাম আজি মোৰ বাৰ্থডে কেক হেপী বাৰ্থডে অভিহাত হতে বাপ্পা ওই জুই লাগি যাব নাযায় ৰ 1 2 3 হেপী বাৰ্থডে ক হ্যাপি বার্থডে টু ইউ পদন্য ভাই এয়া কেক কাটিং চবকে ভাগাই দিম সকলোৱে মিলা প্ৰীতিকে খাব লাগে আধা মুঠি এটা কেক খাব কিয় নোৱাৰি চবে খাব পাৰে খাবা পাৰে হৈ গেল দুই ফালা এটাৰ কেইটা মানুহ আছা তোৰ ভাগত দেখিম আৰু মৰিব দে এই কেমেৰামেনে খাব এইবাৰ তো গালে দিবা বন্ধুসকল এয়া মোক চাহ মিঠাতেল সানি দিছে মিঠাতেলৰ চাকি আৰু এইটো মোৰ ভণ্টি মানে এই লগত মিলি জুলি আমি বাৰ্থডে চেলিব্ৰেট কৰিলোঁ এই ভিডিঅ' বনাই ইউটিউবাৰে নি তো মোৰ কিবা কয় চেনেল মোৰ ভিডিঅ'ৰ তল ডেছক্ৰিপশ্যনত এইৰো লিংক থাকিব আৰু তই মোকতো দিবি মিলা জুলি বন্ধুসকল মোৰ আছিল আজি বাৰ্থডে কাটিলোঁ কেক ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নিশ্চয় নাপাহৰি যেন আপোনালোকে